মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম মানে পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ আমি অনুশীলনী কুৱেশ্যনবিলাক কৰি আছিলোঁ আৰু আজি তোমালোকক 2.22ৰ 1 নম্বৰটো মই কৰি দিম হ'ব সো এতিয়া আমাক কি কৈছে এতিয়া 1 মোল মিথেনত মিথেন মানে কি তোমালোকে জানা CH4 হয় নে নহয় মিথেন মানে কি CH4 1 মোল মিথেন আৰু 1 মোলত কেইটা থাকে এইটো ভালদৰে জানিবা যিকোনো বস্তুত 1 মোল বুলি যদি কয় তেতিয়ালে ইমান তাত থাকিবই তাৰমানে এইটো তো তোমালোকে বুজি ল'বা হৈ গ'ল সো 1 মোলত কেইটা থাকে সেইটো তোমালোকে বুজি ল'বা হৈ গ'ল 1 মোল মানে ইমানটা আৰু মিথেন মানে CH4 এতিয়া 1 মোল বুলি কোৱা এইটো বুলি কোৱা একে কথা তো ইমানটা মিথেনত তাৰমানে থকা সৰ্বমুঠ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব দিছে তাৰমানে 1 মোল মিথেনত থকা সৰ্বমুঠ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা মানে ইমানটা মিথেনত থকা সৰ্বমুঠ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব দিছে তো এতিয়া আমি বুজি পালো যে 1 মোল মানে কিমানটা থাকে সেইটো বুজি পালো হৈ গ'ল এতিয়া আমি কেনেকৈ কৰিম তো তোমালোকে চোৱা এতিয়া চোৱা মই প্ৰথমতে ভালকৈ লিখনিবিলাক কৈ আছোঁ আগতে তোমালোকে এইটো শুনি লোৱা চোৱা এটা মিথেনৰ অণুত হা সো এটা মিথেনৰ অণুত কেইটা ইলেক্ট্ৰন থাকে কোৱাচোন কাৰ্বনত কেইটা ইলেক্ট্ৰন থাকে কোৱা 6টা হয় নে নহয় প্লাছ হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন থাকে কোৱা এটা থাকে আৰু হাইড্ৰোজেন কেইটা আছে 4টা 4 * 1 = কিমান হ'ব 4 * 1 = 4 তো টোটাল কিমান হ'ব কোৱা 10টা তাৰমানে এটা CH4 ত 10টা ইলেক্ট্ৰন থাকে এটা CH4 অণুত 10টা ইলেক্ট্ৰন থাকে এতেকে 6.1 মোল মানে কিমান 6.022 * 10^23 টা তো 23টা CH4 অণুত কেইটা ইলেক্ট্ৰন থাকিব তোমালোকে নিজে কোৱা 10 * কিমান হ'ব 6.022 * 10^23 টা হ'ব 3টা কিমান হ'ব ইলেক্ট্ৰন থাকিব হৈ গ'ল তাৰ মানে কিমান হ'ব 6.022 * 10^24 হৈ যাব ইমান ইলেক্ট্ৰন থাকিব ইমানটা ইলেক্ট্ৰন থাকিব হৈ গ'ল এতিয়া আমি কি বুজি পালো আমি এতিয়া লিখনিখিনি কেনেকৈ লিখিম তো তোমালোকে মনত ৰাখিবা সো মনত ৰাখিবা লিখোতে এনেকৈ লিখিবা মিথেনৰ এটা অণুত থকা ইলেক্ট্ৰনৰ সংখ্যা = 10টা বুলি লিখিবা এনেকৈ লিখি দিবা 10টা মিথেনৰ এটা অণুত থকা ইলেক্ট্ৰনৰ সংখ্যা 10টা বুলি লিখিবা এটাকে ইমানটা মিথেনৰ অণুত থকা ইলেক্ট্ৰনৰ সংখ্যা বুলি কৈ কেনে এইখিনি লিখি দিবা হৈ গ'ল তাৰপিছত নেক্সট তোমালোকে ইংৰাজীত কি লিখিবা ইংৰাজীত লিখিবা নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন 1 মলিকুল অফ মিথেন নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন 1 মলিকুল অফ মিথেন = 10টা হৈ গ'ল 3টা তো এতিয়া নেক্সট ইমান ইলেক্ট্ৰনছ বুলি লিখিবা ইমান ইলেক্ট্ৰনছ শব্দটো লগাই দিবা ইয়াত ইমানটা ইলেক্ট্ৰনছ থাকে হৈ গ'ল তাৰপিছত এটাকে লিখিবা নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন ইমান মলিকুলছ অফ CH4 = তোমালোকে এইটো লিখি দিবা হৈ গ'ল মই কি ক'লোঁ প্ৰথমতে নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন 1 মলিকুল অফ CH4 = 10 ইলেক্ট্ৰনছ হৈ গ'ল এটাকে নাম্বাৰ অফ এটাকে তোমালোকৰ 6.022 * 10 এনেকৈ লিখিবা এটাকে নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন 6.022 * 10^23 মলিকুলছ অফ মিথেন = ইমান ইলেক্ট্ৰন বুলি লিখি দিবা হৈ গ'ল এইটোৱে আছিল তোমালোকৰ এনচাৰ তো তোমালোকে লিখিব পাৰিবা চাগে